কবিতাৰ শিৰোনাম যাত্ৰাৰ শেষত। কবি নিৰঞ্জন বৰুৱা। এক দীঘলীয়া যাত্ৰা, কাজিৰঙা কৰিডৰ মাজে মাজে হেৰুৱা জীৱনৰ ঠিকনা বিচাৰি মায়াময় নিশাটো গভীৰ হৈ আহিছে। ৰিপ ৰিপ মলয়া বতাহ, সন্মুখত অবাধ প্ৰশ্ন কৰিও এতিয়া লাভ নাই। প্ৰশ্ন শিতানৰ সময় কেতিয়াবাই উকলি গ'ল। তথাপিও থোপ চহি ৰঙাই বটলৰ পৰা পানী এঢোক খাই তোমাক দুটামান প্ৰশ্ন সুধিছো। তোমাৰ পৰা মোলৈতো বেছি দূৰ নাছিল। তুমিতো মোক বুজিব চেষ্টা কৰা নাছিলা নে মোৰ হৃদয়ৰ উত্তাপ কম আছিল? মোৰ উভতনিৰ বাতৰি কেঁকুৰিত তুমিতো ঘৰ সজা কথা আছিল। কিন্তু কি হ'ল? এতিয়া ঘৰ গুচি বাঁহৰ তল হ'ল। মোৰ বুকুখনত এতিয়া বৰ আউখীৰ দুভকীয়া জোন্তি, বুকুৰ কামিহাৰত ঘোণ পোকৰ বিননি। তোমাৰ অভিশাপত মই কলিজাৰ ৰক্ত গোলাপ হ'ব নোৱাৰিলো। এতিয়া মই ঠাৰি চিঙা পলাশ। মোৰ এতিয়া ব্ৰিথ বন চিংৰা কচৰিৰ লগত প্ৰেম হয় বাৰ্থডে বিবাহ বাৰ্ষিকত অৰ্ডাৰ দিয়া কেকবিলাকৰ লগত। সময় পালে আহিবা SBIৰ সন্মুখত কেক হাউচলৈ। চিন্তা নকৰিবা, মাতুলো শুকুনিৰ দৰে প্ৰতীক্ষত নলওঁ কাহানিও। নিসংকোচে আহিবা। হৃদয়ৰ হেতেলিত বহি কথা পাতিব নালাগে, চকীত বহা, একাপ কফি খাবা।